তাৰপিছত মহালক্ষ্মীয়ে আৰু বাৰ লগত মোক চিনাকি কৰাই দিছে কৈছে তাই এনেকৈ ধৰণে ফোক গায় আৰু ইমান মানে ভাল গায় বহুত ষ্ট্ৰং ভইচ হয় গতিকে কৈছে আমি পিছত একেলগতে কাম কৰিম সেই মহালক্ষ্মী বাই তেতিয়াৰ পৰাই মোক ভালকৈ চিনি পায় গতিকে মোক মনত ৰাখিছে তেওঁ পাঞ্চনা বুলি পেলাই মেছেজ কৰিলে ৰিপ্লাই দিয়ে ধুনীয়াকৈ সেনেকুৱা সেইদিনাখন তেনেকৈ লগ পালোঁ তাৰ দুদিন পিছত বিহু আৰু মোৰ মানুহজনক কৈছে হাজবেণ্ডক কৈছে এইক নকওঁ এইক ক'লে পলাই দিয়ে গতিকে তোক কৈছোঁ তই ভাল লাগে আৰু মোকো কৈছিলে এই তই আপুনি বুলি কৈ থাকিব নালাগে মোক তই বুলি মাতিবি কিন্তু মই কেতিয়াও নোৱাৰিলোঁ মানে গালি চালি খাই হ'লেও মই আপুনি বুলিয়ে মাতি থাকিলোঁ তাৰপিছত হেৰি এই পৰহিৰ পৰা মোৰ বিহুৰ প্ৰগ্ৰামবিলাক আৰম্ভ 14 এপ্ৰিল নে কিবা এনেকুৱা পৰহিৰ পৰা বিহুৰ প্ৰগ্ৰামবিলাক আৰম্ভ তাই কাপোৰ কানি চব ৰেডি কৰি এমাহৰ কাৰণে পূৰা একদম ৰেডি কৰিবি সেনেকৈ কৈছে